হাই এভৰিৱান, আজি আহিছোঁ মাহীৰ ঘৰত। এয়া মাহী বনাইছে নাৰিকল পিঠা। দেখিবলৈ ডিজাইনটো ইমান ধুনীয়া হৈছে আৰু মই জানেনে ৰখি থাকিব নোৱাৰিলোঁ, টুপুককৈ এটা খায়েই দিলোঁ। তাৰপিছত মাহী বনাই আছিল হাঁহৰ মাংস আৰু হেনো আজি বনাব নাৰিকল আৰু হাঁহৰ মাংস। মানে এইবাৰ মই প্ৰথম খাম নাৰিকল আৰু হাঁহৰ মাংস। আৰু দেখিছেনে মোৰ ভইচটো আপোনালোকে শুনি গমেই পাইছে, মই নাৰিকল আৰু হাঁহৰ মাংস খোৱাতে জানেনে মাতটো ভাঙি গৈছে গোটেই। তাৰপিছত আকৌ চাহ খালোঁ পিঠাৰে। তাৰে পিছত জানেনে মই মানে আইতাক কৈ আছিলোঁ যে মোৰ আইতা বুলি। তাৰপিছত মোৰ মাহী ছোৱালীটোৱে মোক মাৰিব আহিছে, দেখিছেনে তাই মোক মাৰি দিছে গাইজ। তাৰপিছত ওলাই আহিলোঁ বাৰীৰ ফালে ফুৰিবলৈ, ৰ'দ পোৱাবলৈ। মানে আমাৰ মাহীহঁতৰ ঘৰত ৰ'দ নাই ইমান, সেইকাৰণে ওলাই আহিলোঁ। তাৰপিছত আহি ভিডিঅ' কৰিব পাহৰি গৈছিলোঁ, বাট অলপ থুলমূলকৈ আছিল বাবে ভাত খোৱাটো দি দিলোঁ। তাৰপিছত ভাত খাই পিনি বগৰী পাৰিবলৈ আহিছোঁ। এয়া দেখিছেনে আমাৰ মাহীহঁতৰ ফালে বগৰী ইমান ডাঙৰ হৈছে। আপোনালোকৰ ফালে বগৰী ডাঙৰ হৈছেনে নে নাই? তাৰপিছত ধৰি বগৰী খাই পিনি আহিলোঁ ঘৰলৈ। তো আজি মিনি ব্লগটো ইমানেই। নেক্সট এটা মিনি ব্লগৰ সৈতে লগ পাম, বাই।